বাদাম তোরে কাঁচা বাদাম আমার কাছে নাই গো বুবু ভাজা বাদাম বাদাম। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি মই আছোঁ আমগুৰি ষ্টেচনত, গৈ আছোঁ লামডিং বিশেষ কাৰণত। আপোনালোকে গমেই পাব ভিডিঅ'টো চাই কিয় গৈ আছোঁ, মই এইটো পাছত ক'ম। তো ভিডিঅ'টো স্কিপ নকৰি গোটেইটো চাব বুলি আশা থাকিল। এইটো আমগুৰি ষ্টেচন হয়, বহুত ঠাণ্ডা। ৰাতিপুৱা 8:30 ট্ৰেইন আহে, তো কামাখ্যাত যাম আৰু। তো ক'ভিডৰ কাৰণে ষ্টেচনত একদমেই মানুহ নাই, খালী হৈ আছে। এয়া মোৰ আইতা দৰৱ খাই আছে, নহ'লে গা চা বেয়া কৰিব পাৰে ন, বয়স হৈছে। বয়সস্থ ভয়ো লাগিছে লৈ যাবলৈ, কিন্তু উপায় নাই, হাতত বেছি দিন নাই আৰু। তো সেইকাৰণে তো এয়া আমগুৰি ষ্টেচনৰ নহ'লে বহুত ভিৰ থাকে, একদমেই মানুহ নাই, খালী খালী হৈ আছে। এয়া আমাৰ লাগেজ 3জন মানুহ, কিন্তু মানুহতকৈ বেগ বেছি। ঠাণ্ডা দিন, বহুত চুৱেটাৰ ল'ব লাগে ন কেইবাযোৰো, সেইটো কাৰণে লাগেজটো বেছি হৈ আছে। তো ট্ৰেইন আহি পালেহি, এয়া আমি গৈ আছোঁ, আমগুৰিৰ পৰা এৰিছে আৰু। তো ট্ৰেইনতো ইমান মানুহ নাই, খালী খালী। ভালেই হ'ল, ক'ভিডৰ কাৰণে খালী খালী। ভিৰ থাকিলে ভয়ো লাগে। চ' বাই বাই আমগুৰি। Close till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. ট্ৰেইনত উঠিলে মানে যদি বাদামেই নাখাওঁ, ট্ৰেইনত উঠাৰ নিচিনা নালাগে। চ' বাদাম অলপ 2 পেকেটমান কিনি খাই দিলোঁ আৰু। এতিয়া আমি ওলাইছোঁ বজাৰলৈ, লামডিং মাৰ্কেটত। তো যিটো কাৰণত আহিছোঁ লামডিং, পাছত ক'ম। এটা স্পেচিয়েল ডে' কাৰণে আহিছোঁ, কিবা কিবি বস্তু কিনিবলৈ আৰু কিবা এটা অৰ্ডাৰ দিবলৈ। চ' মোৰ লগত আপোনালোকে কণ্টিনিউ ব্লগটো স্কিপ নকৰি চাই থাকিব। আৰু যোনে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু মোৰ লগতে আপোনালোকৰো মোৰ কাৰণে পৰিয়াল। চ' আপোনালোকৰ লগত কথাবোৰ শ্বেয়াৰ নকৰিলে ভাল নালাগে। তো কি কাৰণত আহিছোঁ সেইটো চিক্ৰেট, পাছত ক'ম আপোনালোকক। তো ব্লগটো স্কিপ নকৰি শেষলৈকে চাই থাকিব। চ' এয়া মোৰটো কিনিছোঁ, চাইছোঁ আৰু ল'ব লাগিব। তো জুৱেলাৰী দোকানত আহিছোঁ। দেখিলেতো চবেই ল'বলৈ মন যায়, কিন্তু যিখিনি প্ৰয়োজনীয় সেইখিনি লৈছোঁ। এয়া হ'ল আমাৰ বেংগলী সম্প্ৰদায়ৰ, যেতিয়া বিয়াত বহে তেতিয়া এইটো মধু খায়, সেইটো লাগিবই। এইটো ছোৱালী হয়, আৰু সেইটো হ'ল এনেই আমি হালধি চালধি তেনেকৈ পিন্ধিব পাৰি। তো এয়া ল'ৰাৰ কাৰণে মুটুক চাই আছোঁ। তো দুপাট্টা চুৰ্ণি মানে এইটোৱে লৈ লৈছোঁ, আৰু কিমাননো বিচাৰিম। তো মোৰ সকলো বস্তু চিম্পুলেই ভাল লাগে, বেছি গিজিমিজি এইবোৰ চিমকি টিমকি এইবোৰ ভাল নালাগে। চ' লৈ ল'লোঁ আৰু এইটো লামডিঙৰ পৰাই। কেলকাতা গৈছিলোঁ যেতিয়া বজাৰ কৰিছিলোঁ কাপোৰৰ, তাত লোৱা নহ'ল, একচুৱেলি পাহৰি থকা হ'ল। তো থেংক ইউ বৰ্তা। এয়া চুৰ্ণি ল'লোঁ। লামডিঙত ফেমাছ ফুচকা, ড্ৰাই ফুচকা। চ' মই ইয়াৰ আগত আহিছিলোঁ, তো আপোনালোকক দেখাইছোঁ। এইটো নাখালে ভাল নালাগিব। চ' ড্ৰাই ফুচকা খালোঁ। বহুত ভিৰ লাগি থাকে আৰু বহুত ৱেইট কৰিব লাগে এই ফুচকাটো খাবলৈ। তো যিমানেই দেৰি লাগক মই খাইহে যাম। এতিয়া আহিছোঁ জুৱেলাৰী দোকানত। তো আমি যিমানেই সোণৰ গহনা বনাওঁ, চ' এই আংকলজনৰ ওচৰত বনাওঁ। তো লামডিঙতে বনাব দিম আৰু সোণৰ গহনাবোৰ। তো এতিয়া চাই আছোঁ ডিজাইনবোৰ, আৰু এয়া কাম কৰি আছে। প্ৰায়ে ডিজাইনবোৰ চোৱা হৈ গ'ল। এতিয়া আকৌ কিবা এটা ভোক লাগিছে, খাই লওঁ ভাবিছোঁ। অকণমান পকৰা টকৰা খাই লওঁ, টেষ্টি পকৰা দেখিয়ে লোভ লাগি গৈছে। চিকেন পকৰা আছে, ভেজ পকৰা আছে, আলুৰ চপ এইবোৰ আছে। তো খাই লওঁ আৰু।
যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যোনে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আজিলৈ বাই বাই